সমূহ শ্ৰদ্ধাৰ ৰাইজক আমি আমাৰ নমস্কাৰ জ্ঞাপন কৰিছোঁ। আমি সকলোৰে বাবে লঘু আহাৰৰ ব্যৱস্থা কৰিছোঁ, দুপৰীয়া ভোজনৰ ব্যৱস্থা কৰিছোঁ। গতিকে সোণাপুৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ বিষয়ববীয়া NCC কেডাৰৰ বিষয়ববীয়া লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ। প্ৰথমতে আমাৰ যিসকল জ্যেষ্ঠজন আমাৰ অভিভাৱক অভিভাৱিকাসকল আমাৰ অনুৰোধ ৰক্ষা কৰি আজি আহি ইয়াত ৰাইজ তেখেতসকলক ভোজনস্থলীলৈ নি লঘু আহাৰ গ্ৰহণত সহায় কৰি দিয়ে যেন। সোণাপুৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকল লগতে NCC সদস্যসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে আহ্বান জনাইছোঁ। আমাৰ যিসকল অতিথি আহি ইয়াত উপস্থিত হৈছে সকলো অভিভাৱক অভিভাৱিকা শ্ৰদ্ধা ৰাইজক ভোজনস্থলীলৈ নি ভোজনৰ ব্যৱস্থা কৰে যায়। প্ৰথমতে আমি আমাৰ লগতে শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকা আৰু ৰাইজৰ খোৱাৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ পিছতে যেন ছাত্ৰ ছাত্ৰীসকলেও মহাবিদ্যালয় চৌহদত ভোজন গ্ৰহণ কৰিহে তেওঁলোকে চৌহদৰ পৰা যায়। আজি এই বিশেষ দিনটোত সকলোকে আহ্বান জনাইছোঁ যাতে সোণাপুৰ মহাবিদ্যালয়ে আয়োজন কৰা এই লঘু আহাৰৰ দুপৰীয়া আহাৰ গ্ৰহণ কৰি মহাবিদ্যালয়ৰ পৰা উলটি যায়।